হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে 2 ফেব্ৰুৱাৰী আৰু এই 2 ফেব্ৰুৱাৰী দিনটোৰ মোৰ কাৰণে বহুত স্পেচিয়েল হয়। আজিৰ দিনটোতে আমাৰ ধুনধুনৰ জন্ম হৈছিলে আৰু আজি 1 বছৰ সম্পূৰ্ণ হ'ল আৰু আজি তাৰ ফাৰ্ষ্ট বাৰ্থডে আৰু তাৰ কাৰণে অকণমান যা যোগাৰ কৰিছোঁ। আপোনালোকক দেখুৱাই যাম, ভিডিঅ'টো চাই যাব। অকণমান সজাই দিছোঁ। ইয়া হেপী বাৰ্থডে এনেকৈ বেৰত লগাইছোঁ আৰু বেলুনো ফুলা এনেকৈ লগাইছোঁ আৰু এইফালে এয়া বনোৱা যা যোগাৰ কৰি আছে। এয়া বিলাহী মটৰ এয়া গুচাই থোৱা হৈছে। আজি বাৰ্থডে আইটেমখিনি হৈছে আলু, বিলাহী, মাছ আৰু হৈছে চিকেন, দাইল, বেঙেনা ফ্ৰাই আছে, চালাড আৰু হৈছে যিখিনি মাছ মাংস নাখায় তেওঁলোকৰ কাৰণে মটৰ পনীৰ বনোৱা হ'ব। এইফালে এয়া দাইল হৈ গৈছে আৰু এয়া চব্জিখিনি কাটি থোৱা হৈছে লেবেৰা ভাজিৰ কাৰণে আৰু এয়া হৈছে মছলাখিনি আৰু এয়া আদা নহৰুখিনি মই পিচি দিলোঁ আৰু এইফালে এয়া মাছখিনি ধোৱা হৈ গৈছে। এয়া মাছখিনি ধোৱা হ'ল আৰু এইফালে এয়া মাংসখিনি ধুই আছে। ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ বুলি। আৰু ইয়াৰ ভিতৰত বায়ে বনাইছে মটৰ পনীৰ, কাৰণ যিখিনি মানুহে মাছ মাংস নাখায় তেওঁলোকৰ কাৰণে মটৰ পনীৰ বনোৱা হৈছে। সেইকাৰণে বায়ে ভিতৰতে বনাই আছে, বাহিৰত কাৰিকৰে বনাই আছে। এয়া মাহঁত আৰু বা খুৰীহঁত এয়া বহি আছে আৰু এয়া খুৰীহঁতে বনাই আছে চালাড। আৰু আজি আমাৰ ধুনধুনৰ কাৰণে অকণমান পুথি পঢ়োৱা হৈছিল, বাৰ্থডে প্ৰধান বস্তুটো হৈছে কেক আৰু আমাৰ কেকটো হৈছে এইটো। কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছেনে? আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে। আৰু এতিয়া কেক কটা সময়খিনি আহি পাই গৈছেহি। এয়া কেক কাটিবৰ কাৰণে সকলো বস্তু যা যোগাৰ কৰি থকা হৈছে। এয়া সকলো মানুহ আহি পাইছেহি, ওচৰ চুবুৰীয়া আৰু গাঁৱৰ মানুহখিনিও মাতা হৈছিলে, তেওঁলোকো আহি পাইছেহি। সেইকাৰণে কেকটো কাটিবৰ কাৰণে এয়া যা যোগাৰ কৰি থকা হৈছে। এয়া বা ভণ্টিহঁতো লাগি আছে। আপোনালোকে ভিডিঅ'টো চাই যাব, কেনেকুৱা পালে শেষত মোক জনাবচোন। আৰু এয়া কেক কাটিবৰ কাৰণে সাজু হৈছোঁ আৰু আপোনালোকে সকলোৱে যাতে তাক আশীৰ্বাদ কৰে, তাৰ এবছৰ সম্পূৰ্ণ হ'ল। আহকচোন এই ভাল লগা মুহূৰ্তখিনি আপোনালোকেও উপভোগ কৰক।
পলিঅ' খুৱাই থৈ গৈছে যে কৈছে আপোনালোকে দিব নিদিবি কাম কৰ মোমাই কাম দে ই আমাৰ পিতা পলিঅ' খুৱাইছে খুৱাবলৈ শাক দিছে নিদিবি সেইটো মাহীয়েকৰ বাৰ্থডে কেক কাটি কৰি আজৰি হ'লোঁ আৰু কেক কাটাৰ পিছত এয়া সকলোৱে বাহিৰৰ চোতালতে বহি পেলাই এয়া কথা বতৰা পতাত ব্যস্ত হৈ আছে আৰু সিফালে খোৱা বোৱাৰো আৰম্ভ হৈছে আৰু এয়া ৰিচিপশ্যন আৰম্ভ হৈছে এয়া খুৰাৰ ল'ৰাহঁত পেহীৰ ল'ৰাহঁত আৰু দাদাহঁত সকলোৱে মিলি পেলাই এয়া মিলি জুলি দিয়া থোৱা কৰাত লাগি আছে এনেকৈ সৰু সুৰাকৈ পাতা হ'ল আৰু আপোনালোক সকলোৱে যাতে তাক আশীৰ্বাদ কৰে তাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল ভিডিঅ'বোৰ চাই যাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে আগলৈ আৰু ভাল ভাল ভিডিঅ' দিবলৈ অকণ মনত উৎসাহ বাঢ়িব আজিলৈ ইমানেই আছিলে বন্ধু বান্ধৱীসকল বাই বাই